যিবিলাক ভিডিঅ' মানে আগত দিয়া হৈছে ফেচবুকত, কিছুমান কি আছে ভিডিঅ'বিলাক চবে চালে, যিবিলাকে বায়'ডাটা দিছিল বা কিবা চবে চালে, চোৱাৰ পিছত কিছুমানক জইনিং কৰা হ'ল। এতিয়া আমাৰ ছাইড ইনচাৰ্জ, ছুপাৰভাইজাৰ বা এতিয়া আমালোকৰ মানে কি দুটা পদৰ কি কৰা হ'ল, কিন্তু যিটো আমাৰ বি লাগে বেচেলাৰ অফ ইঞ্জিনিয়াৰ, সেইটো এতিয়ালৈকে আমালোকে পোৱা নাই বা তেনেকুৱা ধৰণৰ কিছুমান একেবাৰে মানে বিল্ডিঙৰ ছাইডত বা আমাৰ ব্ৰিজৰ ছাইডত বি লাগে প্ৰজেক্ট মেনেজাৰ হিচাপত। আকৌ প্ৰজেক্ট মেনেজাৰ যদি প্ৰজেক্ট মেনেজাৰ বেলেগকৈ হয় তো প্ৰজেক্ট মেনেজাৰ লাগে বা বি সিহঁতে বি লাগে। মানে ছুপাৰভাইজাৰ, ছাইড ইনচাৰ্জ বৰ্তমান অলপ কমি লাগি আছে। কিয় যে আমাৰ যিটো ৰাস্তাৰ ছাইড, ৰাস্তাৰ কাম বহুত আছে তো ৰাস্তাৰ ছাইডত কি ৰাস্তাবিলাক বন্ধ হৈ আছে বৰ্তমান, বৰষুণ বানপানী মাটিৰ অভাৱ। বহুতে সুধিছে যে দাদা বায়'ডাটাটো দিছোঁ যে এতিয়া ৰাস্তাৰ ছাইডত বা মই জানা আছে বা কি, ৰাস্তাৰ ছাইডবিলাক বৰ্তমান মাতা হোৱা নাই আৰু যিকেইদিন আগত যিকেইজনক মাতা হৈছিল তেতিয়ালৈকে ৰাস্তাৰ কাম চলিছিল। সেইকেইজনকো মানে জইন কৰাই পিনে মানে বিল্ডিঙত আৰু ব্ৰিজত লগোৱা হৈছে। ঠিক আছে, এতিয়াতো বৰ্তমান দেখি আছে যে মই যিটো ব্ৰিজৰ ছাইডত যোৱা ফটো দিছোঁ বা কিবা, চাৰিওফালে পানীয়ে পানী অলপ কামটো চলি আছে। আৰু তেনেকুৱা ধৰণৰ আমাৰ বৰ্তমান মানে ছুপাৰভাইজাৰ ইনচাৰ্জৰ প্ৰয়োজনটো অলপ কমি আছে। মানে সেই চব ফোন কৰি মানুহক মাতা হৈ আছে মানে কামৰ চাহিদা অনুযায়ী। চবেই কৈ আছে, তো মই সেইটো জনাই দিছোঁ যে মানে যেতিয়া আমাৰ প্ৰয়োজন হ'ব আকৌ বায়'ডাটা দি আছে মানুহে, এতিয়াও দি আছে, বায়'ডাটা দিয়া বন্ধ কৰা নাই, বায়'ডাটা দিয়ে আছে আৰু আগতকৈ আৰু স্পষ্টভাৱে দি আছে মানুহে। সেই সময়ত মাতি আছোঁ। কিছুমানক এতিয়াও মাতা নাই, কিয় সেইকাৰণে ক'লোঁ যে ৰাস্তাৰ কামটো বৰ্তমান বন্ধ হৈ আছে আৰু বেছিভাগ ৰাস্তাৰ কামতে মানুহ বেছি আছিল এইফালে বিল্ডিঙৰ কাম আৰু ব্ৰিজৰ কামত কম আছিল, সেইকাৰণে হয়তো কি কৰা নাই। মই সেইটো জনাওঁ যে এতিয়া মানে পিছতো হ'লেও মাতিম আমালোকে যে ৰাস্তাৰ কাম যেতিয়া আৰম্ভ হ'ব বা যিকেইজন আগত ল'লোঁ আৰু সেইকেইজনতো জইনিং কৰিলে, কিন্তু বিশেষকৈ আমাৰ বিৰ প্ৰয়োজন হৈছে। যদি বি কোনোবা আছে, এতিয়াও বি যদি আমাৰ কোনোবা আছে তেনেকৈ যোগাযোগ কৰিব। ঠিক আছে, এইটোৱেই।